পানী হৈছে হা এইখন ঘৰ পানীৰ মাজত আছে আজি আৰু এইফালেও ঘৰ আছে চব এইফালেও ঘৰ চব পানী মাজে মাজে সোমাই আছে এইবোৰ চব পানীৰ মাজে মাজে এইবোৰ এখন ঘৰ চব এই এখন ঘৰ চব পানীৰ মাজে মাজে আছে সেইফালে এখন ঘৰ আছে ৱেলকাম টু মোৰ অসম চেনেলটো দেখুৱাবলৈ লৈছোঁ আমাৰ বানপানী অসমৰ বানপানী সমস্যা হৰ প্ৰত্যেক বছৰ থাকেই আপুনি চাই থাকিব এখন দলং টুপ খাই গ'ল এতিয়া চব ফাইনেলি বানপানী হৈ আছে এইবোৰ চাইছে বানপানী হোৱাৰ কাৰণে এনেকুৱা থ'বলগীয়া হৈছে এইবোৰ চব এইটো ঘৰ এইবোৰ পানী হৈ গৈছে চব টিউবৱেলত পানী হৈ গৈছে এইবোৰ পূৰা এইফালেও বানপানী চব আছে তেনেকুৱা বানপানী হৈছে চব এইবোৰ অসমৰ সমস্যা চক পানী কিমান বাঢ়িছে অসমত কিমান চাইছে পাৰে কিমান হৈ গৈছে পানী কিমান দুৰ্ভগীয়া পানী চব পানীয়ে পানী বানপানী পানী পূৰা উতৰিবলৈ হৈ গ'ল ইমান আৰু কষ্ট খাব লাগিব এই বানপানী সমস্যা কেনেকৈ আঁতৰ কৰিব পাৰে সেই কথাটো আপোনালোকে জানেনে এই বানপানী সমস্যাটো এটা মানে ছিষ্টেম থাকে যোনটো নেকি প্ৰায় এখন চাউথ কোৰিয়া বা নৰ্থ কোনখন দেশত মানে সিহঁতে জানে সিহঁতেহে এই কামটো কৰিব পাৰিব ডাঙৰ ইঞ্জিনিয়াৰ প্ৰজেক্ট আনিলে মানে বানপানীটো সমস্যা অলপ ৰখাব পৰা হ'ব সেইবোৰ অসম চৰকাৰে চেষ্টা কৰিবলৈ চক এইখন ঘৰ পানীৰ মাজত আছে আজি আৰু এইফালেও ঘৰ আছে চব এইফালেও ঘৰ চব পানীৰ মাজে মাজে সোমাই আছে এইবোৰ চব পানীৰ মাজে মাজে এইবোৰ এখন ঘৰ চব এই এখন ঘৰ চব পানীৰ মাজে মাজে আছে সেইফালে এখন ঘৰ আছে ঘৰ গছৰ পৰা দেখি নাপায় সেইফালেও ঘৰ আছে চব পানীৰ মাজে মাজে বানপানী হৈ আছে কিমান দুখ লগা খবৰ সেইবোৰ চব বাগান আছে বাগানখিনিতো একো নহয় পানী অলপ পালে সেয়াতো ঘৰ আছে আৰু এখন দলং আছিলে চব এখন দলং আছিলে উটুৰি গ'ল মানে পানী ওপৰলৈ গুচি গ'ল কিমান ডবল পানী পানী হৈছে হা চব কিমান অৱস্থা বেয়া হা ইমানে পানী আপোনাক দেখুৱালোঁ আৰু আগৰ ফালে গৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ দও আছে এইফালে বহুত পানী বাঢ়ি আছে এতিয়া যথেষ্টখিনি পানী কাট হৈ আছে নক'ব আৰু পানী হয়তো পাৰে মানুহ ঘৰত পানী ঢেৰ মানুহ ফটো সোমাইছেগৈ মই এতিয়া যোনটো দেখুৱালোঁ সোমাম কৰি আছে আজিৰ দিনটো যদি বৰষুণ দি থাকে তেনেকৈ সোমাই যাব মানুহৰ বিৰাট অসুবিধা হয় কষ্ট হয় কি ক'ব আৰু অসমত বানপানী সমস্যা বিৰাট দুখ লগা ভিডিঅ'টি হয়তো পাৰে চৰকাৰলৈ অনুৰোধ জনাইছোঁ সুবিধা দিবলৈ পৰাকৈ আজিলৈ ইমানটোতে সামৰণি মাৰিছোঁ বাই বাই